আপুনি যদি অসমীয়া তেতিয়াহ'লে এইটো ব্ৰেকফাষ্ট আপুনি নিশ্চয় খাইছে, বিশেষকৈ স্কুল যোৱাৰ সময়ত। আমাৰ মাবিলাকে যদিও বা কি নিউট্ৰিয়েণ্ট লাগে, কি ভিটামিনছ লাগে আমাক নাজানে, তথাপিও কি সুন্দৰকৈ বেলেঞ্চ কৰায়। যেতিয়া ভাত খাওঁ আমি আলু কণী পিটিকা আৰু ভাত খাওঁ, তেতিয়া ভাতৰ পৰা পাওঁ কাৰ্বহাইড্ৰেট আৰু আলু পিটিকা, আলুটো মেইনলি ষ্টাৰ্চ থাকে, তাৰ পৰা কাৰ্বহাইড্ৰেটে হয়। আৰু কণীৰ পৰা আমি পাওঁ প্ৰ'টিন, আৰু কণীৰ ভিতৰত যিটো কুহুম থাকে তাৰ পৰা পাওঁ ফেটছ। আৰু ভাতত যেতিয়া আমি অইল বা ঘি লওঁ তাৰ পৰাও আমি ফেটছ পাওঁ। ফেটছো আমাৰ শৰীৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, বিশেষকৈ চিলড্ৰেনৰ কাৰণে, সিহঁতৰ ডেভেলপমেণ্টৰ কাৰণে। আৰু যেতিয়া আমি আলু পিটিকাত জলকীয়া লওঁ, সেই জলকীয়াৰ পৰা ভিটামিন চি পাওঁ। গতিকে চাওকচোন, আমাৰ শৰীৰটো চলিব পৰাকৈ প্ৰ'টিন, ফেটছ, ভিটামিন চি, কাৰ্বহাইড্ৰেট ধুনীয়াকৈ বেলেঞ্চ হ'ল। গতিকে গোটেই দিনটো চলিব পৰা যায়, গোটেই স্কুলৰ টাইমখিনি চলিব পৰা যায়। গতিকে এই ব্ৰেকফাষ্টটো মই বহুত দিনৰ পৰা মিছ কৰি আছিলোঁ হোষ্টেলত। আজি সেইকাৰণে আলু কণী পিটিকা আৰু ভাত খাব মন গ'ল, আৰু এইয়া আলু কণী পিটিকা আৰু ভাত লৈ কিনে ৰ'দত আহিছোঁ, ছাদত। এতিয়া মুখৰ পানী, মোৰ জিভাৰ পানী ওলাইছে এতিয়া আলু কণী পিটিকা ভাত দেখি কিনে। গতিকে এই ব্ৰেকফাষ্টটো ধুনীয়াকৈ এনজয় কৰোঁ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।